আজি আছে কলেজীয়া জীৱনৰ এটা অধ্যায়ৰ পৰিসমাপ্তিৰ দিন। অৰ্থাৎ আজি আমাৰ 6th ছেমিষ্টাৰৰ শেষৰটো পৰীক্ষা। মূৰত বহুতো কিছুমান চিন্তা আৰু ভাৱনা সোমাই আছে যদিও টেবুলখনৰ ওচৰত আহি বহিছোহি। যিহেতু পৰীক্ষাতটো চিন্তা আৰু ভাৱনাৰ কথা নাহে, তাৰ বাবে অলপ পঢ়ি লৈছোঁ। ইয়াৰ পাছতে মই ওলালোঁ আজি এক্সাম দিবলৈ। কলেজখনত আহি দেখিলোঁ সকলোৰে মনটো আজি বননিত পৰি থকা বৰষুণৰ টোপালবোৰৰ নিচিনাকৈ সেমেকি আছে। যিহেতু শেষৰ পৰীক্ষা আৰু কলেজৰ শেষৰটো দিন। তাৰ পিছত ভৱিষ্যত জীৱনৰ যুদ্ধৰ দৰে পৰীক্ষাৰ যুদ্ধত অৱতীৰ্ণ হ'বলৈ গ'লোঁ। এতিয়া ওলাই আহি দেখিছোঁ এক্সাম শেষ, কিন্তু সকলোৰে চকু পুনৰ সেমেকি উঠিছে। আমাৰ যি হাই কাজিয়া ধেমালিৰ মাজৰে যি বন্ধুত্বৰ এনাজৰী এডাল আছিলে, সেই বন্ধুত্বৰ এনাজৰীডাল আজি হয়তো অলপ ছুটি হৈ যেন আহিছে। বন্ধুত্বৰ চিৰযুগমীয়া হ'লেও সময় নহয়, সেইবাবে ইয়াৰ পাছত সকলো নিজ নিজ লক্ষ্যৰ বাবে গতি কৰিব। হয়তো কথা বতৰাও কমি আহিব। যিদৰে 40 ডিগ্ৰী চেলচিয়াছ গৰম হৈ থকাৰ অৱস্থাত আজি বৰষুণ আহিছে, ঠিক সেইদৰে সেমেকি উঠিছে সকলোৰে চকুলো।